আপুনি বাৰু জিদ কৰি আছে হয় লৰাৰ বিয়া পাতিব লাগে বুলি, কিন্তু কিয় জানো আমাৰ লৰাৰ বিয়াৰ কথা ভাবিলে মোৰ মনত কিবা ভয় এটাহে লাগি আহে, গম পাইছানে? এইবিলাক তুমি কি কথা চিন্তা কৰিছা অ নিৰ্মলা? মই ইমান কোটি টকীয়া ঘৰ, প্ৰপাৰ্টি, বিজনেছ এইবিলাক তাৰ কাৰণেনো সাঁচি ৰাখিছো, লৰাৰ কাৰণে কৰি থকা নাই জানো এইবিলাক? আৰু লৰাই যদি বিয়া নেপাতো বুলি চিন্তা কৰি থাকে, তেনেহলে মোৰ এই কোটি টকীয়া সা সম্পত্তি, বিজনেছৰ ভৱিষ্যতৰ উত্তৰাধিকাৰী কোন হব? বহুত হল তাৰ মন মানি, এতিয়া আৰু নহব। মই যিটো কৈছো, যেনেকে কৈছো তেনেকেহে হব। এইবাৰৰ পৰা চব 6 মাহৰ ভিতৰত লৰাৰ বিয়া পতাই দিম আৰু ধুম ধামেৰে তাৰ বিয়া হব। লৰাক বিয়া পাতি দিলে হয়তো তাৰো অকমান দায়িত্ববোধ বিলাক বাঢ়িব আৰু জীৱনটোক লৈ অকমান চিৰিয়াছ হবহি। বাহ দেউতা, এতিয়াহে লাগিছে যে কোনোবা বিজনেছমেনে কথা পাতিছে বুলি। যিটো এবাৰ ডিল কৰি দিলে মানে কৰি দিলে। এতিয়া যদি কোনোবা ছোৱালীয়ে বাই চান্স মোৰ লগত বিয়া হবও নোখোজে, দেউতাই নিজৰ কথাটো ৰাখিবৰ বাবে চাগে হয়তো ৰাস্তাত গৈ থকা কোনোবা ছোৱালীকো কিডনেপ কৰি আনি মোৰ লগত জোৰ জবৰদস্তি বিয়া পতাই দিব, নহয় জানো দেউতা? আৰে আমাৰ ঘৰৰ ৰাজকুমাৰ, তইনো এইবিলাক কি কৈছ? তোৰ কাৰণে আৰু ছোৱালীৰ অভাৱ হব পাৰেনে যে তোৰ লগত বিয়া পতাবৰ কাৰণে মই কোনোবা ছোৱালীক ৰাস্তাৰ পৰাও কিডনেপ কৰি আনিবলগীয়া হব? বাপেৰে কোৱা কথাবিলাক সদায় ইমান নিগেটিভকে কেলে লও তই? সেইটো কথা তুমি ভালদৰে বুজিব লাগে দেউতা। তুমি মোৰ বিয়াৰ কথা পাতি আছা, কোনো তোমাৰ বিজনেছ ডিলৰ কথা পাতি থকা নাই এনেকে যে তুমি সময়সীমা বান্ধি দিবা 6 মাহৰ ভিতৰত মোৰ বিয়া হব লাগে বুলি। তুমিতো ঘৰত কথা পাতিলেও পাহৰি যোৱা যে তোমাৰ এইটো অফিচ নহয়, ঘৰ হয়। পিছে তোমাক কৈনো কি লাভ? তোমাৰ কৰ পৰা এইবিলাক মনত থাকিব? তুমিতো নিজৰ আধাটো জীৱন অফিচতে কটাই দিছা। শুন, এনেকে কথা পাতে নেকি দেউতাৰ লগত? দেউতাই তোৰ ভালৰ কথা চিন্তা কৰিহে কৈছে। মা দেউতা, তোমালোকক মই কৈ দিব খোজো, তোমালোকে মোৰ বিয়াৰ কাৰণে ছোৱালী বিচাৰিবলৈ কোনো প্ৰয়োজন নাই। মই নিজৰ পচন্দৰ ছোৱালী বিচাৰি থোৱা আছে। আৰু কাইলৈ তাইৰ দেউতাকে তোমালোকৰ লগত কথা পাতিব আহিব। আৰু দেউতা চৰি, এইটো ডিল কিন্তু মই তোমাক নুসুধাকেই ফিক্স কৰি দিলো। শুন, তই নিজৰ দেউতাৰ লগতো ইমান ৰাফকে কেলে কথা পাত? মই তোৰ ভালৰ কাৰণে কিবা এটা কলেও তই সদায় উল্টাটোৱে বুজ যে। ভালৰ চিন্তা কৰে। One day later. কালি আমাৰ লৰাই নিবিৰে কৈছিলে আপুনি অহা কথা, আৰু আজিকালিতো আৰু ল'ৰা ছোৱালীৰ কথা জানেই, নিজে নিজে পচন্দ কৰি থৈয়ে দিয়ে। আমাক কালিহে জনাইছে বাৰু। সেইকাৰণে এতিয়া আমিতো আৰু একো কবও নোৱাৰো, মানা কৰিবও নোৱাৰি। আজিকালি ল'ৰা ছোৱালীৰ কথা জোৰ জবৰদস্তিটো আৰু বিয়া পাতি দিব নোৱাৰি নিজৰ পচন্দত। আপুনি পিছে কি ভাবিছে? বিয়াখন কেতিয়ালৈ হোৱাটো কথা চিন্তা কৰিছে? আমাৰ ছোৱালীও পিছে মোক জনোৱা বেছিদিন হোৱা নাই, সেইকাৰণে মই বোলো এনেকে ল'ৰা ছোৱালীয়ে ভাল পাই থকাতকৈ বিয়াখন পাতি দিয়াই ভাল। আকৌ মানুহে বুবু বাবাহে কৰিব নহলে। মোৰ একো আপত্তি নাই বাৰু, মই অতি সোনকালে হৈ যোৱাটোৱে বিচাৰো আৰু। এতিয়া ডেট ছেট বিলাক আপোনালোকে কেতিয়ালৈ কি কৰে? হয় নেকি? তেনেহলে বাৰু একো চিন্তা নাই। এবাৰ বোলো আপোনাৰো মতামতটো লৈ লওঁ। ল'ৰা ছোৱালী ৰাজি আছে যেতিয়া আমিনো আৰু কি কম, নহয় জানো? আমি বাৰু তেতিয়াহলে ডেটটো উলিয়াই আপোনালোকক জনাম। হয় হয়, তাকেতো। পিছে এতিয়া মোৰ ছোৱালী আপোনালোকৰো দায়িত্ব আৰু। তাইক ভালদৰে শিকাই বুজাই লব আৰু, কিবা কিবি যদি তাই ভুল কৰে নজনাকৈ। আপুনি চিন্তাই নকৰিব, আমাৰ নিজৰো ছোৱালী এজনী আছে নহয়, বিয়া দিলো বাৰু তাইক। সেইকাৰণে এতিয়া ঘৰত ছোৱালী নাই যিহেতু বোৱাৰীকে একদম নিজৰ ছোৱালীৰ দৰে ভাবি ৰাখিম আৰু। সকলো মই শিকাই বুজাই ল'ম, একো চিন্তা নকৰিব আপুনি। তাকেতো, ছোৱালীৰ মাক দেউতাক বিলাকৰ আৰু জানেই নহয় টেনচন এটাতো থাকেই। আৰু তাতে আমাৰ এওঁ নাই যে, তাই মাকবিহীন ছোৱালীহে আৰু। সেইকাৰণে ময়ে আছো আৰু তাই। সেইটো কাৰণে বোলো আপোনালোকে অকমান চাব আৰু। একেবাৰে নিশ্চিন্ত থাকক আপুনি, তাই একদম নিজৰ ঘৰত থকা যেনেই পাব আমাৰ ইয়াত। ঠিক আছে তেনেহলে মই গৈ থাকো। এতিয়া লাহে লাহে যুঁজাবোৰো কৰিবগে লাগিব নহয়, আৰু মই অকলেহে আৰু। সেইটো কাৰণে বেছি দেৰি নকৰো, আপোনালোকে খালি মোক ডেটটো সোনকালে জনাই দিব আৰু। আহিছো তেনেহলে আজিলৈ। ভাল বাৰু। গৈ থাকক তেনেহলে দেই, বেয়া চেয়া নাপাব আৰু। নাই নাই, কেলেনো বেয়া পাম, এতিয়াতো আৰু অহা যোৱা হৈয়ে থাকিব, নহয় জানো? তাকে তাকে। ঠিক আছে বাৰু, দিয়ক তেনেহলে। One week later.
লক্ষী এইবিলাক কি তোমাক হাজাৰবাৰ কৈছো মই অফিচ যোৱাৰ আগত মোৰ গোটেই দৰকাৰী বস্তুখিনি মই টেবুলত দেখা পালে ভাল পাওঁ বুলি কিন্তু এতিয়া একো বস্তু জেগাত নাই এবাৰ দুবাৰ কথা কলে তুমি বুজি নোপোৱা নেকি নিবিৰ তুমি ইমান কিয় খং কৰিছা সকলো বস্তু চোন ৰেডিয়ে আছে উলিয়াই থোৱা আছে অকল বেল্টডালহে উলিয়াবলৈ থাকি গৈছে মই এতিয়া উলিয়াই দিছো ৰবা তুমি মোৰ ওপৰত একো উপকাৰ কৰা নাই বুজিছা এইটো তোমাৰ কাম হয় আৰু তোমাৰ যিকেইটা কাম সেইকেইটা সদায় সদায় তোমাক কোনেও শিকাই বুজাই থাকিবলৈ সময় নাই কিন্তু বাদ দিয়াহে তোমাৰ কিন্তু চিন্তু কোনে তোমাৰ লগত কথা পাতি টাইম ৱেষ্ট কৰিব নিজৰ বস্তু নিজে লৈ অফিচলৈ যাওঁ মই নিৰ্মলা এইবিলাক কি তৰিকাৰে লৰাই বোৱাৰীৰ লগত কথা পাতিছে আজি সি আহক অফিচৰ পৰা ঘূৰি ভালদৰে তাক বুজাব লাগিব যে সেইজনী তাৰ পত্নী হয় আমাৰ ঘৰখনৰ বোৱাৰী হয় কোনো ঘৰত কাম কৰা চাকৰণী নহয় তোতে বাদ দিয়কহে আমি আকৌ মাত মাতিলে কাজিয়া বহলহে হব সিহঁত গিৰিয়েক ঘৈণীয়েক দুইটাৰ মাজৰ কথা সিহঁতে নিজে ঠিক কৰি ল'ব নহয় যদি সিহঁত গিৰিয়েক ঘৈণীয়েকৰ মাজৰে কথা তেনেহলে ৰুমৰ বাহিৰলৈ ইমান ডাঙৰ ডাঙৰ মাত আহিবই নালাগিছিলে তাৰে যদি নিজৰ ঘৈণীয়েকৰ লগত কোনো প্ৰাইভেচিৰ চিন্তা নহয় পেলাই ৰুমৰ পৰা ইমান জোৰ জোৰকে চিঞৰি চবকে শুনাব পাৰিছে তাত তেতিয়াহলে আমিও মাত মাতিবলৈ অধিকাৰ আছে সেইদিনাখন দেখিলে নহয় বিয়াৰ কথা পাতোতে সি কেনেকে আপোনাক কৈছিলে আজিও আপুনি যদি কিবা এটা কবলৈ যায় আকৌ সেই তেনেকেই বদ ব্যৱহাৰ কৰিব সেইকাৰণে মই কোনো ছোৱালীক তাৰ লগত বিয়াৰ বান্ধোনত বান্ধিবই খোজা নাছিলো কাৰণ ল'ৰাৰ স্বভাৱ চৰিত্ৰৰ কথা জানোৱে যে কাৰণ পত্নীজনীক নিজৰ কেনেকৈ সন্মান কৰিব লাগে কেনেকৈ মৰম কৰি ৰাখিব লাগে সেইবিলাকতো চিন্তা দূৰ দূৰলৈকে তাৰ মনলৈ অহাই নাই চাগে বোৱাৰী ৰবাচোন তোমাৰ লগত কথা এটা আছিলে এইকেইদিন শুনি আছো নিবিৰে দেখোন বৰকৈ চিঞৰ বাখৰ কৰিছে কথাই প্ৰতি তোমাৰ লগত দন কৰিছে যি টি কৈছে তোমাক কি হৈছেনো বোৱাৰী তোমালোক দুইটাইতো ইটোৱে সিটো পচন্দ কৰিহে বিয়া হৈছা তাৰ পিছতোনো এতিয়া এনেকুৱা কি হৈছে যে সদায় সদায় ইমান হুলস্থুল হৈছে মা আচলতে অকল এতিয়াই নহয় বিয়াৰ আগৰ পৰাই নিবিৰে মোৰ লগত এনেকুৱাই কৰে কথাই কথাই কাজিয়া কৰে মোক বেয়া বেয়াকৈ কয় আৰু যেতিয়া মই তাৰ পৰা আঁতৰি যাম বুলি কওঁ তেতিয়া মোৰ ইমচনেল কথাবিলাক কৈ কৈ আকৌ ঘূৰাই আনে মই ভাবিছিলো বিয়াৰ পিছত চাগে হয়তো নিবিৰ সলনি হব কিন্তু নাই বিয়াৰ পিছততো নিবিৰৰ ব্যৱহাৰ দিনক দিনে আৰু বেছি বেয়াহে হৈছে ঠিক আছে বোৱাৰী শুনাচোন তুমি আজি নিবিৰৰ কাৰণে ৰাতিৰ ডিনাৰটো ধুনীয়াকৈ তাৰ মন পচন্দৰ যিখিনি আইটেম আছে বনাবা আৰু খুব ধুনীয়াকৈ আজি তাৰ কাৰণে সাজি কাচি অকমান ৰেডি হৈ থাকিবাচোন বুজিছা নহয় কি কৈছো ঠিক আছে মা আপুনি যেনেকে কৈছে তেনেকুৱাই কৰি চাম বাৰু কি বনাইছা আজি ডিনাৰত এইবোৰ আলু পৰঠা বনাইছিলো আৰু দাইল চব্জি আৰু মিঠাত গাজৰৰ হালৱা অকমানো বনাইছিলো খাই চোৱাচোন নেক্সট টাইম কিন্তু এই গাঁৱলীয়া খানাবিলাক মোৰ মুখৰ আগত প্ৰদৰ্শনী নিদিবা দেই কৈ দিছো আজি আৰু তুমি এখন ঘৰৰ বোৱাৰী হিচাপত থাকিবা ইমানেই যদি কুক হ'ব মন গৈছে ঘৰত নহয় কোনোবা 5 ষ্টাৰ হোটেল এখনত সোমাই কাম কৰিবাগে কিন্তু মইতো মৰমতে তোমাৰ কাৰণে বনাইছিলো এইখিনি আইটেম তুমি ভাল পাবা বুলি মই কি জানো তুমি যে উল্টাই মোক খং কৰিবা হয় নেকি যদি মোকে ভাল লগাব বিচাৰা তেনেহলে এই গাঁৱলীয়া বোৱাৰীৰ দৰে শাৰী পিন্ধি হাতত থাল লৈ মোৰ সন্মুখলৈ অহাটো বন্ধ কৰি দিয়া কাৰণ মই কোনো কুক বা ৱেইটাৰক বিয়া পতা নাই ভালকে থাকিবা মোৰ সন্মুখত যদি থাকিবলৈ মন আছে আৰু এইবিলাক প্লেট অতৰুৱা মোৰ ওচৰৰ পৰা গাঁৱলীয়া খানাৰ প্লেট আৰু এতিয়া এই ঘৰিয়ালৰ চকু পানীবিলাক উলিয়াই উলিয়াই মোৰ সন্মুখত কি কৰি আছা ৰৈ পেলাই উঠোৱা এখন তোমাৰ থালি আৰু যোৱা ইয়াৰ পৰা আৰু এইটো কন্দা কটা থোপৰা লৈ পেলাই কিন্তু মোৰ ৰুমত নাহিবা নিজৰ চেহেৰা পাতি ভাল কৰিহে মোৰ ৰুমত সোমাবা বুজিলা টুকাৰাম ক'ত আছা বাবা মাতিছিলা কোৱাচোন সদায় দেখোন মোৰ কাৰণে লাঞ্চ ব্ৰেকফাষ্ট ডিনাৰ চব তুমিয়ে বনোৱা ইমান বছৰৰ পৰা বনাই আহিছা মোৰ টেষ্ট জানা আজিলৈ এই কেলে বনাবলগীয়া হল কিবা এটা বনাইছা নাই পিছে এতিয়া মোৰ কাৰণে নে তোমাৰো চাকৰি এৰি যাবলৈ মন গৈ আছে নাই নাই বাবা বোৱাৰীয়ে নিজে ইচ্ছাৰেহে বনাইছিলে কিবা এটা তোমাৰ মন পচন্দৰ তাই নিজে বনাম বুলি কোৱা কাৰণেহে মই দিলো এতিয়াই মই বনাই আনিছো 10 মিনিট সময় দিয়া তোমাৰ ভাল লগা সকলো আইটেম এতিয়াই মই ৰেডি কৰি দিছো যোৱা সোনকালে 10 মিনিট যে 10 মিনিটে লাগিব লাগিব তাতকৈ যদি অকমান দেৰি হয় নহয় আজি কিন্তু মোৰ প্ৰকোপৰ পৰা কোনেও বচাব নোৱাৰিব তোমাকো হ'ব বাবা হ'ব মই বনাই আনিছো ৰবা বাবা এয়া তোমাৰ মন পচন্দৰ খানা ৰেডি হৈ গল
ঠিক আছে ইয়াতে ৰাখি পেলাই তুমি যাব পাৰা আৰু শুনা অ বাবা কোৱাচোন আৰু কিবা লাগিব নেকি নালাগে একো নালাগে এইটোৱে কব মাতিছিলো যে কাইলৈৰ পৰা যাতে আজিৰ ভুলটো নহয় আৰু নাই নাই নহয় আৰু বাবা কেতিয়াও নহয় সেইটো ভুল হ'ব তুমি এতিয়া যোৱা আৰু তুমি দেখিলা এইটো হয় মোৰ ৰাতিৰ ডিনাৰৰ প্লেট তুমিতো একো নিশিকিলা আজিলৈকে কিবা এটা কলেও সেইমতে কৰিব নোখোজা মোৰ নিচিনা হবলৈতো ট্ৰায়ে নকৰিলা তুমি তোমাৰ লগত সঁচাকৈ টাইম ৱেষ্ট কৰি একেবাৰে লাভ নাই তোমাক বুজাই নিবিৰ আজি মই দেখিলো নহয় এতিয়াৰ পৰা মই আৰু একেটা ভুল নকৰো দিয়া তোমাৰ যি যি পছন্দ হয় সেইমতে বনাই দিম নিজৰ মতে একো নকৰো নাই নাই নালাগে নালাগে দেই ইমান উপকাৰ কৰিব নালাগে আজিৰ নতংকি খিনিয়ে বহুত হল তোমাৰ হাতৰ এই গাঁৱলীয়া খানা মই সদায় সদায় চাবও নোখোজো খাবতো নোৱাৰোৱেই আৰু তোমাৰ এই নতংকি বিলাক সদায় সদায় মোৰ সহ্যও নহব বুজিলা এতিয়া যোৱা এইখিনিৰ পৰা মোক শান্তিৰে মোৰ ডিনাৰ কৰিব দিয়া মাথা খাই দিছে মানে মানুহবিলাকে ক'তো শান্তি নাই মানে ঘৰত কৈছিলৱে দেউতাহঁতক যে এতিয়া ইমান লৰালৰিকে বিয়া নাপাতো যেতিয়া নিজৰ মন যাব তেতিয়া বিয়া পাতিম নাই ছমাহৰ আল্টিমেটাম দিছিলে বিয়া পাতিবলৈ পাতিলো এতিয়া চবেই ভুগিব লাগিব অকলে মই নুভুগো নহয় পাওক চবেই মজাত